বিদ্যুৎ মাচুল বৃদ্ধি নচলিব শক্তিমন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয় কাঁপে বিজুলী বিভাগ তোমাৰ লুটন নচলিব বিজুলী বিভাগ তোমাৰ লুটন নচলিব। এই চৰকাৰে অসমত যে এপিনেদিটো GST বৃদ্ধি কৰিছে, এফালেদিটো অত্যাৱশ্যকীয় সকলোবিলাক সামগ্ৰী দৈনন্দিন ব্যৱহৃত সকলোবিলাক সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি কৰিছে আৰু তাৰ মাজতে গেলাতে টেঙা দিছে উপৰ্যুপৰি বিদ্যুৎ মাচুল বৃদ্ধি। এইবাৰেই নহয়, ইয়াৰ আগতেও কেইবাবাৰো বিদ্যুৎ মাচুল বৃদ্ধি কৰিলে আৰু এতিয়া হিডেনভাৱে গোপনীয়ভাৱেও এটা বিদ্যুৎ মাচুল বৃদ্ধি কৰি আছে। বহুত মানুহৰ আজি হঠাৎ বিভিন্ন ধৰণৰ ব্যাপক ধৰণৰ আজি বিল আহিছে বহুত মানুহৰ। এই বিভিন্ন ধৰণে যিটো বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ পিছত অসমৰ ৰাইজে আৰু বিভিন্ন দল সংগঠনে আমি তৃণমূল কংগ্ৰেছৰ চৰকাৰক বিভিন্ন সময়ত আমি দাবী জনাই থকাৰ পিছতো যে বিদ্যুৎ মাচুল পৰিহাৰ কৰিব লাগে, চৰকাৰে ৰাইজৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি প্ৰতিবাদৰ প্ৰতি কোনো কাণ সাৰ নিদি পুনৰ আকৌ বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে। আৰু সেইকাৰণে আমি অসম তৃণমূল কংগ্ৰেছে আজি এই বৰ্ধিত বিদ্যুৎ মাচুল পৰিহাৰ কৰাৰ দাবীক আমি আজি এই প্ৰতিবাদ কৰিছোঁ আৰু এই প্ৰতিবাদৰ অন্তত আমি অসম বিদ্যুৎ বিভাগৰ আমি চেয়াৰমেন ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিম এই বিদ্যুৎ বৰ্ধিত বিদ্যুৎ মাচুল পৰিহাৰ কৰাৰ দাবী। এইবিলাক এতিয়া আমি কি ক'ম, লজ্জাজনক কথা। তেখেতে এইবিলাক অতি লজ্জাজনক কথা কৈছে। এগৰাকী মন্ত্ৰীৰ অধ্যয়ন নাই, মন্ত্ৰীৰ পঢ়া শুনা নাই, তেখেতসকলে কোনো খবৰ নাৰাখে। তেখেতসকলে দায় সাৰিবৰ কাৰণে ইউক্ৰেইনৰ যুদ্ধৰ কথা কৈছে, তেখেতসকলে কোভিডৰ কথা কৈছে যে কোভিডত যদি হৈছিল তেতিয়াহ'লে আদানীৰ সম্পত্তি কোভিডৰ কালতে ইমান কেনেকৈ বৃদ্ধি পালে, পুঁজিপতিবিলাকৰ সম্পত্তি কোভিডৰ কালতে কেনেকৈ ইমান বৃদ্ধি পালে। এইবিলাক চালে বেৰে কোবোৱা গা এৰা দিয়া মন্তব্য তেওঁলোকে কৰিছে। তেওঁলোকৰ কথা হৈছে যে চৰকাৰ চলাবৰ কাৰণে তেওঁলোকে অন্য ধৰণে ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি আমাৰ সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত মাধমাৰ মাৰি সহজ উপায়েৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰি মূল্য বৃদ্ধি ঘটাই সহজ উপায়েৰে তেওঁলোকে পইচা আহৰণ কৰিব বিচাৰিছে। সেইটোৱেই কথা। অন্য তেওঁলোকৰ অৰ্থনৈতিক পৰিচালনাৰ জ্ঞান নাইকিয়া, দক্ষতা নাইকিয়া, সেইকাৰণে তেওঁলোকে ৰাইজৰ মূৰত মাধমাৰ মাৰি সহজভাৱে ৰাজহ সংগ্ৰহ কৰিব বিচাৰিছে। শক্তিমন্ত্ৰী বুলিয়েই নহয়, এজনো মন্ত্ৰীৰ সক্ৰিয়তা নাই কাৰণো হ'বই নহয় চব তলা মন্ত্ৰী। কাৰণ এজন ওৱান মেন আৰ্মি চলি আছে ইয়াত অসমত। আজি বাকী মন্ত্ৰীবিলাকৰ কেৱল মন্ত্ৰী, গাড়ী, ৰঙা লাইট, পুলিচ, কোৱাৰ্টাৰ এইখিনিহে পাইছে তেওঁলোকে। কোনো ধৰণৰ নিজৰ বিবেক এপ্লাই কৰিবলৈ তেওঁলোকে সুযোগ পোৱা নাই, কোনো ধৰণৰ নিজৰ জ্ঞান, তেওঁলোকৰ নিজৰ কনচায়েন্স বিবেক ব্যৱহাৰ কৰিবলৈ তেওঁলোকে পোৱা নাইকিয়া। সকলোবিলাক ওৱান মেন আৰ্মি চলিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সকলোবিলাক অসম তৃণমূল কংগ্ৰেছ জিন্দাবাদ, অসম তৃণমূল কংগ্ৰেছ জিন্দাবাদ, ৰিপুণ বৰা জিন্দাবাদ।